খবৰটো নিবনুৱাসকলৰ বাবে ভাল খবৰ আনিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আৰু এই ভাল খবৰটো হৈছে যে অতি শীঘ্ৰেই 4868টা শিক্ষকৰ পদ চৰকাৰে মুকলি কৰিব কেবিনেটে এই পদসমূহ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু এই সিদ্ধান্ত অনুসৰি 4868টাকৈ শিক্ষকৰ পদ মুকলি কৰিব ইয়াৰ ভিতৰত 3564টা হ'ব স্নাতক শিক্ষকৰ পদ অৰ্থাৎ প্ৰায় 3500 স্নাতক শিক্ষকৰ পদ মুকলি কৰা হ'ব আনহাতে 1304টা স্নাতকোত্তৰ শিক্ষকৰ পদও চৰকাৰে মুকলি কৰিব 3 মেত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত অনুসৰি চৰকাৰী আৰু প্ৰাদেশিক উচ্চ আৰু উচ্চতৰ মাধ্যমিকত দিয়া হ'ব এই নিযুক্তি প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত এই কথা কোৱা হৈছিল আৰু আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰি এতিয়া জনোৱা হৈছে যে 4868 গৰাকী শিক্ষকক অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা হ'ব ইয়াৰে 3564 গৰাকী স্নাতক শিক্ষক 1304 গৰাকী স্নাতকোত্তৰ শিক্ষক হ'ব আৰু এই খবৰ আমি আপোনালোকক জনাই আছো আৰু এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম বিদ্যালয়ত শিক্ষক নিযুক্তিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে চৰকাৰী আৰু প্ৰাদেশিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি স্নাতক শিক্ষক 3564 গৰাকী স্নাতকোত্তৰ শিক্ষক 1304 গৰাকী আৰু সৰ্বমুঠ 4868 গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব 3 মেত যি সিদ্ধান্ত লৈছিলে কেবিনেটৰ যি সিদ্ধান্ত আছিল সিদ্ধান্ত অনুসৰি এই প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি উল্লেখ কৰা হৈছে ইয়াত লিখিছে অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত 4868 গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব গতিকে নিবনুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ